নমস্কাৰ শেৱালি কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আকৌ নতুন এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে পাৰ মাংস। আৰু মোৰ ৰেচিপিবোৰ যদি চাই ভাল লাগে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈ মই আৰু নতুন নতুন ৰেচিপি আপোনালোকৰ আগলৈ লৈ আহিব পাৰোঁ। এতিয়া মই পাৰ মাংস ৰেচিপিটো বনাব লৈছোঁ। কি বস্তু লৈছোঁ চাওঁ আহক। মই আজি পাৰ মাংসৰ কাৰণে গোটা মছলা ল'ম। গোটা মছলা দিলে সোৱাদটো ভাল হয়। মই সেইটো কাৰণে ভালকৈ পিচি ল'ম। আৰু গোটা মছলা কি লৈছোঁ এয়া চাওক। এয়া মই জিৰা 1 চামুচ দিছোঁ। জালুক কেইটামান, জালুক মই বেছি নাই দিয়া। এয়া ধনিয়া গুটি, অলপ ধনিয়া গুটি আৰু কেইডোখৰমান মই ডালচেনি দিম। এয়া 4 ডোখৰ ডালচেনি দিছোঁ। মই অলপ সময় পানী দি তিয়াই থ'ম, তেতিয়া পিচিব ভাল হয়। এয়া পিচিবৰ কাৰণে পানী দি লৈছোঁ। পানী দি অলপ দি তিয়াই কেনে মই ভালকৈ মছলাখিনি পিচি ল'ম। আৰু মই কি বস্তু লৈছোঁ এয়া চাওক। এয়া মই পাৰ মাংস এটা লৈছোঁ। এয়া ভালদৰে কাটি লৈছোঁ মই। ইয়াত মই আলু মিডিয়াম চাইজৰ আলু 2টা লৈছোঁ। এখিলা তেজপাত লৈছোঁ আৰু মই নহৰু আদা ভালদৰে পিচি লৈছোঁ। মই যিখিনি গোটা মছলা লৈছিলোঁ সেইখিনি মই ভালদৰে পিচি ল'লোঁ। এয়া চাওক। আৰু মই মিডিয়াম চাইজৰ পিঁয়াজ 2টা লৈছোঁ। পিঁয়াজ 2টা ভালদৰে মিহি মিহিকৈ পিচি লৈছোঁ। এতিয়া মই পাৰ মাংসখিনি অলপ নহৰু আদা দিম। 1 চামুচ মিঠাতেল দিম আৰু অলপ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ দিম। অলপ মই ৰংগুড়া দিম। হালধি গুড়িখিনি ভালদৰে মিহলাই ল'ম। মই এইখিনি ভালকৈ মিহলাই ল'ম। এনেকৈ মই ভালকৈ মিহলাই ল'লোঁ। ভালদৰে মিহলাই ল'লোঁ। মই মছলাখিনি পিচি লৈছিলোঁ যে, তাত অলপ মই কাশ্মীৰী লাল মিৰ্চ পাউডাৰ দিম। মই হালধি গুড়া দিম। এইখিনিত মই পানী অলপ দি ভালকৈ মিহলাই ল'ম। মিহলাই ল'লোঁ। মোৰ কেৰাহীখনত তেলখিনি গৰম হৈ গ'ল। মই এতিয়া এখিলা তেজপাতখিলা দি দিম। এতিয়া মই পিঁয়াজখিনি দিম। পিঁয়াজখিনি দি মই ভালকৈ লৰাই দিম আৰু মই পিঁয়াজখিনি অলপ ৰঙচুৱা হ'ব দিম। এতিয়া মই নহৰু আদাখিনি দি দিম। পিঁয়াজখিনি ভালকৈ মোৰ ৰঙা হৈ আহিলে, এয়া মই 1 চামুচ নহৰু আদা দি দিছোঁ। মই এতিয়া মছলাখিনি দিম। মছলাখিনি মই ভালকৈ লৰাই দিম আৰু অলপ ভাজ খাব দিম। মছলাখিনি ভাজ খোৱালৈকে মই অলপ ঢাকন লগাই দিম। মই এতিয়া ঢাকনখন আঁতৰাই চাম। মোৰ মছলাখিনি হৈ আহিছে। কি ধুনীয়াকৈ মোৰ মছলাখিনিৰ পৰা তেল ওলাব ধৰিছে আৰু ভজা হৈ গৈছে। ধুনীয়াকৈ তেলখিনি ওলাই আহিছে। মই এতিয়া ইয়াত মাংসখিনি দিম। মই অলপ সময় মছলাখিনিত সানি মাংসখিনিত থৈ দিছিলোঁ। এতিয়া মই ভালকৈ মাংসখিনি ভাজি ল'ম। মই 2টা মিডিয়াম চাইজৰ আলু লৈছিলোঁ। আলুকেইডোখৰো দি দিম। ভালকৈ লৰাই মই অলপ ভাজ খাব দিম। মই এতিয়া নিমখ দিম ইয়াৰ ওপৰত। নিমখখিনি দি মই ভালকৈ লৰাই দিম। এতিয়া ঢাকনখন লগাই গেছটো কমাই ভালকৈ ভাজ খাব দিম। মই এতিয়া ঢাকনখন আঁতৰাই অলপ চাম। এয়া মোৰ মাংসখিনিৰ পৰা তেল ওলাব ধৰিছে।
মই আৰু অলপ সময় ভাত খাব দিম। চাম কি ধুনীয়াকৈ মোৰ তেলখিনি ওলাই পৰিছে। আপোনালোকেও ভাজি ল'ব, ভাজি ল'লে অলপ সময় ভাজি ল'ব, তেতিয়া তেলটো ওলাই পৰে। এয়া মই ইয়াত এতিয়া পানী দিম। ইয়াত এতিয়া পানী দিম, যিহেতু পাৰ মাংস জোল খালে ভাল লাগে, সেইকাৰণে মই অলপ পানী দিছোঁ। আৰু পানী দি মই ভালকৈ সিজিবলৈ দিম। মই এতিয়া ঢাকনখন আঁতৰাই চাইছোঁ। মই 25 মিনিটমান সিজিব দিছিলোঁ। মই 25 মিনিটমান ভালকৈ সিজিব দিলোঁ। এতিয়া মোৰ মাংসখিনি হৈ আহিছে। মোৰ মাংসখিনি এতিয়া হৈ গ'ল। মই গেছটো বন্ধ কৰি দিম। এইখিনি মোৰ মাংসখিনি হৈ গ'ল। মাংসখিনি অলপ ঠাণ্ডা হ'ব দিলোঁ। কি ধুনীয়াকৈ হৈ গ'ল চব।